নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই মটৰৰ ঘুগনি বনাবলৈ লৈছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেনেহ'লে আহকচোন আমি পলম নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। মটৰৰ ঘুগনি বনাবলৈ মই এইখিনি মটৰ ৰাতিপুৱা তিয়াই থৈছিলোঁ আৰু এইখিনি মই ধুই পখালি লৈছোঁ। আপোনালোকক যদি বেছিকৈ লাগে তেনেহ'লে আপোনালোকে বেছিকৈ ল'ব। মই এইখিনি লৈছোঁ। আৰু এয়া মই দুটা আলু লৈছোঁ আৰু আলু দুটা মই এনেকৈ চাৰিফালকৈ এনেকৈ কাটি লৈছোঁ। আৰু এয়া এটা বিলাহী মই চাৰিফালকৈ কাটি ইয়াৰ লগতে দি দিম। এয়া এইখিনি লৈ ল'লোঁ মই। এতিয়া ইয়াত মই গৰম পানী দি দিছোঁ। এয়া মই নিমখখিনি দি লৈছোঁ আৰু এতিয়া ঢাকনিখন মাৰি দিছোঁ। এয়া গেছটো মই অফ কৰি দিছোঁ আৰু এইখিনি 3-4টামান হৈছে নমৰাক লগি এনেকৈ ৰাখি দিছোঁ। এতিয়া এইখিনি মই আটা লৈছোঁ। আজি মই শুকান ৰুটি বনাম। এইখিনি নিমখ লৈছোঁ আৰু অকণমান মই সচ ওলাই লৈছোঁ। এতিয়া এইখিনি মিলাই ল'লোঁ। অকণ পানী দি এইখিনি আমি ঠাণ্ডা হ'বলৈ দিম। তেতিয়ালৈকে মই পিঁয়াজ আৰু বিলাহীখিনি কাটি লওঁ। পিঁয়াজখিনি এনেকৈ সৰু সৰুকৈ কাটি লওঁ। বিলাহীখিনিও এনেকৈ কাটি লওঁ। এনেকৈয়ে দি পেলাই বনাওঁ। যেতিয়া এইটো পিঠি এনেকুৱা হয় তেতিয়া ৰুটিখন আমি ঘূৰাই দিব লাগিব আৰু এইখিনি ভালদৰে এইটো ভাত খাবলৈ দিব লাগিব। দেখিছেনে? এনেকুৱা হ'ব লাগিব। আৰু এতিয়া চাবচোন ৰুটিখিনি কিমান ধুনীয়াকৈ ফুলি উঠিব। দেখিছেনে কিমান ধুনীয়াকৈ ৰুটিখিনি ফুলি উঠিছে। এতিয়া এইখন এনেকৈ মই বাকীকেইখন ৰুটিও এনেকৈ পুৰি লওঁ। এয়া ৰুটিখিনি আমাৰ হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে ৰুটিখিনি। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এনেকৈয়ে সিজিব লাগে। ইয়াত মই তেলখিনি লৈ লৈছোঁ।
এয়া তেলখিনি গৰম হৈছে মই অকণমান ইয়াতে পাঁচফোৰণ দি দিছোঁ দুটা তেজপাত সৰু সৰুকৈ কাটি পেলাই দি দিছোঁ এয়া এটুকুৰ দালচেনি হয় এয়া দুটা লং এটা ইলাচি মই এনেকৈ তেতেলী দি দিছোঁ এয়া এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ এইটো এটা মই শুকান জলকীয়া লৈছোঁ আৰু এয়া দুটা মই কেঁচা জলকীয়া লৈছোঁ ইয়াত মই এয়া দেখিছেনে এয়া আদা লৈছোঁ এয়া নহৰু লৈছোঁ এইখিনিও মই ইয়াতে দিছোঁ আৰু পিঁয়াজৰ লগতে নহৰুখিনিও ভাজি লওঁ ইয়াত দুটা বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ এইখিনিও ইয়াতে দি লওঁ বিলাহীখিনি সিজাৰ কাৰণে মই ইয়াতে নিমখ অকণমান দি লৈছোঁ আগতে আমি তাতকৈ নিমখ দিছোঁৱে আৰু এয়া পাঁচটা কাজু মই এনেকৈ কাটি লৈছোঁ আৰু এইখিনিও ইয়াতে দি দিছোঁ ইয়াতে থকা তেলখিনি এনেকৈ ওলাই আহিব লাগিব এতিয়া মই ইয়াত মছলাখিনিও দি লওঁ এয়া মই হালধি দি লৈছোঁ জিৰা গুড়ি দি লৈছোঁ এয়া ধনিয়া গুড়ি দি লৈছোঁ এয়া লাল মিৰ্চ পাউডাৰ লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে এনেকৈ আকৌ ভাজি ল'ব লাগিব গেছটো অকণ সৰুকৈ দিছোঁ এয়া অকণমান পানী দি লৈছোঁ বইল কৰি থোৱা আলু আৰু মটৰখিনি ইয়াত এনেকৈ দি লওঁ এনেকৈ মিলাই লৈছোঁ এয়া দেখিছেনে এতিয়া মই ইয়াতে থকা পানীখিনি ইয়াতে পানী বেছিকৈ দি দিম আপোনালোকক যিখিনি লাগে সেইখিনি দি ল'ব এয়া হৈছে পানীখিনি এতিয়া মই ঢাকনি মাৰি সেইখিনি উতলিবলৈ দি দিছোঁ এয়া ঢাকনিখন খুলি চাইছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে ধনিয়া হয় এইখিনি দি দিছোঁ লৰাই দিছোঁ আৰু গেছটো অফ কৰি দিছোঁ এয়া একদম ভাতি কেনেকৈ তুলি লৈছোঁ দেখিছেনে ইমান ধুনীয়া শুকান ৰুটিৰ সৈতে মটৰ আলুৰ ঘুগনি আমাৰ ৰেডি হৈ গ'ল এয়া মই পৰিৱেশন কৰিছোঁ এয়া কঁঠালৰ আচাৰ আৰু এয়া হৈছে মান কচুৰ আচাৰেৰে মই পৰিৱেশন হ'লে ভিডিঅ'টো চাই আপোনালোকে বাৰু কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ।